হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ। আৰু আজি মোৰ মানুহজনৰ জন্মদিন হয়। জন্মদিনৰ উপলক্ষে এয়া আমি কেক কাটিছোঁ আৰু ঘৰতে মানে বাৰ্থডেটো পালন কৰিছোঁ। তেওঁৰ অফিচ আছিলে, অফিচৰ পৰা অহাৰ পিছত আমি কেক কাটিং কৰিছোঁ আৰু তেওঁৰ মন পচন্দৰ মানে খোৱা বস্তু বনাবলৈ মই চেষ্টা কৰিছোঁ। তেওঁ সমোচা খাই খুব ভাল পায়, তো সমোচা বনাইছিলোঁ, কেক বনাইছিলোঁ ঘৰতে। আৰু এয়া মই কেকৰ কাৰণে 3টা কণী লৈ লৈছোঁ আৰু চেনিখিনি ভালদৰে গুড়ি কৰি 2 কাপ চেনি লৈ ভালদৰে ফেটি লৈছোঁ। আৰু এইফালে মই পায়স বহাই দিছোঁ। মই জন্মদিনত ল'ৰাকেইটাই হওক বা তেওঁৰে হওক, মই সদায় জন্মদিনত মানে পায়স অকণমান বনাওঁ, ভগৱানৰ ওচৰতো দিওঁ আৰু লগতে আমি সকলোৱে খাওঁ। আৰু এইফালে মই কেকৰ টিনটো তৈয়াৰী কৰি লৈছোঁ, তাত বাটাৰ পেপাৰ দি লৈছোঁ। আৰু কেকৰ টিনটো মোৰ যথেষ্ট ডাঙৰ হয়, সেইটো কাৰণে মই ইয়াত ময়দা 3.5 কাপ লৈছোঁ, 3.5 কাপ 4 কাপেই লৈছোঁ। আৰু ইয়াত তলত যিখিনি মই কণী আৰু চেনি ফেটি লৈছিলোঁ, সেই একেটা বাউলতে মই চালনীখন দি লৈছোঁ আৰু তাত মই কেকখিনি মানে ময়দাখিনি ঢালি দিছোঁ। আৰু এয়া মই বেকিং পাউডাৰ লৈছোঁ। বেকিং পাউডাৰ মই 1.5 চামুচ লৈছোঁ আৰু লগতে অলপ খোৱা ছ'ডা লৈছোঁ, অকণমান, বেছি নহয়, আধা চামুচতকৈও কম লৈছোঁ, সেইটো দেখুৱাবলৈ নহ'ল। আৰু ভালদৰে গোটেইখিনি চালি ল'লোঁ। তাৰপিছত মই এতিয়া ইয়াত 1 কাপ গাখীৰ দি দিছোঁ, মানে একেবাৰে ঠাণ্ডা গাখীৰো নহয়, অলপ কুহুমীয়া কৰি গাখীৰখিনি দিছোঁ। আৰু লগতে 1 কাপ মই ৰিফাইন তেল দিছোঁ আৰু ভালদৰে এইখিনি ফেটি পেলাব। মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ আৰু এখন হাতেৰে মানে ফেটি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেধৰণে মই এইখিনি কৰিছোঁ। সেইটো কাৰণে মই ভালদৰে ফেটিব পৰা নাই। মই কেমেৰাটো ৰাখি লৈ ভালদৰে ফেটি ল'ম, তাৰপিছত আকৌ আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে মই OTGটো প্ৰিহিট কৰিবৰ কাৰণে 10 মিনিট সময় লগাই দিছোঁ। আৰু এয়া মই ভালদৰে ফেটি ল'লোঁ। এতিয়া এইখিনি ধুনীয়াকৈ যেতিয়া লিকুইডকৈ পৰি গৈছে, দেখিছে, একেবাৰে বহুত ডাঠো হোৱা নাই, বহুত পাতলাও নহয়, এডাল ৰিবনৰ নিচিনাই কণ্টিনিউৱাছলি পৰি আছে। তেনেধৰণে যেতিয়া বেটাৰটো আপোনাৰ তৈয়াৰ হৈ যাব, আপুনি গম পাব যে আপোনাৰ কেকৰ কাৰণে একদম পাৰফেক্ট বেটাৰ। আৰু এইফালে মই কেকটোত ঢালি দিলোঁ বেটাৰখিনি আৰু টেপ কৰি দিছোঁ 2-3 বাৰ, তাৰ যিখিনি এয়াৰ বাবলছ ওলাই যায় যাতে। আৰু এইফালে মই OTGটোত এয়া কেকটো দি দিছোঁ, প্ৰিহিট হৈ গ'ল 10 মিনিটত। আৰু এতিয়া মই আগতীয়াকৈ ছেটে কৰি থোৱা আছিলে, এইটো মানে বেকত দি লৈছোঁ আৰু 190 ডিগ্ৰী। আৰু এইফালে মই 40 মিনিটছ দিছোঁ। সৰু কেক হ'লে 30 মিনিটছতো হৈ যায়, কিন্তু মই 40 মিনিটছ এইকাৰণে দিছোঁ, কেক টিনটো যথেষ্ট ডাঙৰ হয়, নহ'লে কেকটো নিসিজিব। আৰু এইফালে মই চিংৰা ভাজিবলৈ হৈ গ'ল। চিংৰা ৰেচিপিটো মই ইয়াত দিয়া নাই আপোনালোকক। ইয়াৰ কাৰণে মই পনীৰৰ মই বনাইছোঁ ষ্টাফিংটো। আৰু পনীৰ লৈ লৈছোঁ, পনীৰখিনি ভালদৰে গ্ৰেট কৰি লৈছোঁ আৰু সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি মই ফ্ৰাই কৰি লৈছোঁ, তাত মটৰো দি দিছোঁ আৰু তাৰপিছত মই পনীৰখিনি দিছোঁ, অলপ গৰম মছলা আৰু নিমখ দিছোঁ। ধুনীয়াকৈ এইখিনি ষ্টাফিং তৈয়াৰ হৈ গ'ল। আৰু মই বনোৱা এইটো ৰেচিপি মই পিছত দিম আপোনালোকক। আৰু তেওঁ অফিচৰ পৰা অহাৰ পিছত আমি এতিয়া কেক কাটিং। 2, 1, start. Happy birthday to you, happy birthday to you, happy birthday dear Papa, happy birthday to you, may God bless you, may God bless you, happy birthday dear Papa, happy birthday to you. मम्मी को 2, 1, happy birthday to you, happy birthday
আমাৰ বাৰ্থডে বয় फेवरेट समोसा खीर और घर में बने हुए केक এয়া আমাৰ চেলিব্ৰেট হৈ গ'ল আৰু ইয়াৰ পিছতে আমি ওলাইছোঁ মোৰ দেৱৰটোৰ ঘৰলৈ তাৰ ছোৱালীজনী অলপ গাটো বেয়া হয় তো তাইক খবৰ এটা লৈ আহোঁ চাই আহোঁ আৰু মানে বাৰ্থডে যি বনাইছিলোঁ তাৰ অলপ লৈ লৈছোঁ আৰু এয়াই এনেদৰে বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ